এই বুঢ়া বয়সতনো মই কি কাম কৰিব লগা হৈছে ও আই কেতিয়া পৰা কি এখিনিকে হাৰা হোৱা নাই ও বুঢ়ী মই কঁকালৰ বিষত আৰু নোৱাৰিছো বুজিছনে এনে কি ভাতৰ গাইখন নিম বুলি ভাবছা নেকি এই বুঢ়ী তই বুঢ়ী ঐ এই বাচনৰ পৰা কোনে ধুব সোনকালে ধু আৰু বুঢ়ী আৰু তইনো মোক এই বুঢ়া বয়সত কিয় ইমান অত্যাচাৰ কৰিছ এই কাপোৰ মুখা কোনে ধুব সোনকালে ধুই দে মই এবাৰ আহি এইবোৰ থোৱাত দেখা পাব লাগিব নহলে চাই থাক কি কৰো এই বুঢ়া মায়ে চিনি লবি ও বুঢ়ী अंजलि बहुत भोक লাগিছে জানা নাই ভাগৰ লাগিছে বহুত ও কি হলনো ও মোৰ সোনাজনী চাও কি হল সদায় মই ভাত বনোৱা বাচন ধোৱা কাপোৰ ধোৱা এই কামবিলাক কৰিব লাগে আৰু গোটেই লেতেৰা কামবিলাক মোকে কৰিব দিয়ে মাই আৰু মাই খৰিত ভৰি তুলি টিভি চাই থাকে মোৰ ওপৰত ইমান অত্যাচাৰ আৰু আজি কি হ'ল জানা ইয়াতে মাৰিছে চোৱাচোন মৰাতেজ বন্ধি গৈছে ঘৰত এজনীয়ে মা আৰু তুমি অলপ চলপটো কাম কৰিবই লাগিব নহয় জানো হলেও সদায় ইমান অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰি এটা কাম কৰা মাক বৃদ্ধাশ্ৰমত থৈ আহা যি কৰা খালি মোৰ চকুৰ আগৰ পৰা সোনকালে আঁতৰ কৰা নহলে ময়ে ইয়াৰ পৰা গুচি যাম ও সঞ্জনী তুমি নাথাকিলে মই কাৰ লগত থাকিম চাও হাঁহি দিয়া ৰাতিপুৱা একে আজি মই তিৰিৰ তলত চলিব লগা হৈছে চালা হাতী এটাই বহো নেকি মই গৈছো ৰবা এই ভাত হলে নহয় খোৱা আহি কি হল আকৌ ভাত দুখন বনাই আছো আকৌ কি আটা পাৰি আছা আকৌ তুমি আপুনি মোক কিয় গুৰুত্ব দিয়া নাই কোনটো কথা এই ডাঙৰ ভাই এটাৰ পৰা যি মাৰেক যি আনিলি আমি এটা কেনেকে কোৱা নিজৰে ভাত কেইদিনৰ বাদ আমাৰ আকৌ কেইদিনমানৰ পিছত পৰিয়ালটো ডাঙৰ হ'ব আমি কেনেকে চলিম আকৌ সেনকে আকৌ মিলা পিটিকে চলিব লাগিব কাৰ্য পেচন নকৰাকে তাতে আকৌ এই বহুৱে একেবাৰে কাৰ্য কৰি থাকে এতিয়া তিলটো আমি অলপ মতা হয় ইটাহে মতা আগতে দেখোন একেবাৰে তাক আৰু তিলটো দেখোন কাপোৰ চাপোৰ আনি দিছিলি একা ইটা কেনেকে মতা হ'ল যেনেকা মা আছে শুনবই মনে শুনবও নাই শুনবও শুনিলিও শুনক এই বুঢ়া বয়সত মই বুঢ়ীক এই বুটমুট গিলাক কাটব নোৱাৰো দেই এই সোনকালে এটা বৃদ্ধাশ্ৰমত থওঁ বা বিষ খুৱাই মাৰক যি কৰ খালি সোনকালে বুঢ়ীক ইয়াৰ পৰা খেদব লাগে তুমি আকৌ সেনকে কিয় কোৱা এটাই আকৌ মোৰ মৰমৰ মা আকৌ সেনকে আকৌ চলিব লাগিব আকৌ হয় নেকি মাৰেহে মৰমৰ মই মানে মৰমৰ নহয় কিয় আকৌ মৰমৰ নহয় আকৌ তোমাক মৰম কৰাৰ কাৰণে আকৌ বিয়া কৰাই আনিছো আকৌ তুমি আকৌ মোৰ আকৌ কুলকুলি মইনা হ'ব তোমালোকৰ শাকৰ আঞ্জা বনাইছো আকৌ ভাতকেইটা খালি আছে ন কিয় খং কৰি থাকা মই মাৰ কিবা ব্যৱস্থা কৰিম বৰকে মৰমডাল দেখাইছি শাকৰ আঞ্জা বনাইছি सपने सच हो जाते हैं আজি মই নিজৰ পুত্ৰ বুৱাৰীৰ হাততে নিৰ্যাতিত হ'ব লগা হৈছে মোৰ নিজ পুত্ৰ বুৱাৰীয়ে মোৰ এই অৱস্থা কৰিলে মই এনেদৰে জীয়াই থকাতকে মৰি যোৱাই ভাল রাম মামা ভাতৰ লগত কি বনাইছে হৰেণ কাইটিয়ে দুটামান মাছ দিছিল তাকে পুচু তন্তৰ কাৰণে
এ তুলতে কিন্তু পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগব দেই কিন্তু মই পঢ়ি শুনি ডাঙৰ মানুহ হয় মাক মোৰ লগত নহয় মোৰ লগত ৰাখিম এ ৰ ইমান মৰম দেখাব নালাগে দেচোন পিছতহে গম পাম এইটো মোৰ মা মা মোৰ নহয় এইটো মোৰ মা ৰচোন তই যাচোন যা পঢ়ি থাকি যা সাধুনী মই মাতি দেচোন যা বাচ্চাহঁত ইতাহে মোৰ মা কৰি আছা পিছতহে গম পাম ৰচোন তোৰ মা হৈয়ে নে মই ঘৰৰ পৰাহে খেদা খাব লগা হয় নমস্কাৰ মা হয়তো আটাইতকৈ শুনি ভাল লগা শব্দটোৱে হৈছে মা আমি সাধাৰণতে বিভিন্ন সময়ত নিউজ চেনেলবোৰতেই হওক বা ৰাস্তাই ঘাটেই হওক দেখি আছোঁ বহুতো আই মাতৃয়ে বৃদ্ধাশ্ৰম নতুবা ৰাস্তাই ঘাটে খুজি মাগি আন কিছুমান বহুতো আই মাতৃয়ে পাগলীৰ জীৱন কটাই আছে সৰু থাকোঁতে যে মোৰ মা হয় ডাঙৰ হ'লে বাৰু কিয় বিভাজিত হয় আমি বিচাৰোঁ আপোনালোকে যাতে সকলো জানি শুনিও এই ভুলবিলাক নকৰে সকলো পৰিয়ালে যাতে বুজাবুজি আলাপ আলোচনাৰ মাজেৰে শান্তিৰে মিলা প্ৰীতিৰে আনন্দ মনে জীৱনত আগবাঢ়ে আমি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক এই কথাখিনিকে বুজাব বিচাৰিছোঁ যদিহে ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মাফ কৰি দিব লেকচাৰ দিলোঁ নেকি নাই দে ঠিকে আছে দে যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আমাক জনাব আৰু যদিহে আপোনালোকে ইয়াতকৈ ভাল ভিডিঅ' চাব বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ তোমাক ধন্যবাদ